আজি শিশু দিৱস। আজিৰ দিনটোত সমগ্ৰ দেশতে ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। অন্যান্য প্ৰান্তৰ লগতে সমান্তৰালভাৱে ঢকুৱাখনাৰ মৰণৈ চাপৰি গাঁৱত অৱস্থিত পাত্ৰীচুক মৰণৈ চাপৰি মধ্য ইংৰাজী বিদ্যালয়ত বিগত বৰ্ষৰ দৰে এই বছৰতো এদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত উদযাপন কৰা হৈছে শিশু দিৱসটো। কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই, পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। শিশু দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা পূৰ্ণাস্তম নামৰ প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে ঢকুৱাখনাৰ স্থানীয় সংবাদকৰ্মী হৰিপ্ৰসাদ চুতীয়াই। দুপৰীয়া 12 বজাৰ লগে লগে সমবেত সংগীতেৰে মুকলি সভাখনিৰ শুভাৰম্ভ হয়। মুকলি সভাখনিৰ সভাপতিৰ আসন গ্ৰহণ কৰে ৰেঙাম সোণশিৰ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট সাহিত্যিক ঘনকান্ত বৰাই। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় পাত্ৰীচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন সিঙে। এই সভাত 5 ছেপ্টেম্বৰ তাৰিখে লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা শিক্ষক দিৱসত বিদ্যালয়খনৰ প্ৰধান শিক্ষক জ্যোতিপ্ৰসাদ পেগুৱে কীৰ্তি শিক্ষক হিচাপে সম্বৰ্ধনা জনোৱাৰ কাৰণে আজি বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ছাত্ৰ একতা সভাই তেখেতক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। আৰু ইয়াৰ লগতে শিশু দিৱস উপলক্ষে গীত নৃত্য প্ৰদৰ্শন কৰি অতি উলহ মালহেৰে পাত্ৰীচুক মৰণৈ চাপৰি মধ্য ইংৰাজী বিদ্যালয়ত শিশু দিৱস উদযাপন কৰিলে। আমি শিশু দিৱস হিচাপে পালন কৰি বিগত বছৰতে এইবছৰ মই পালন কৰি আহিছোঁ লগতে শিশু দিৱসৰ লগতে আমাৰ বিদ্যালয়সমূহত যিমান প্ৰধান শিক্ষক আছিলে, অতিথি আছিলে, গোটেইখিনি আমি আমন্ত্ৰণ কৰিছিলোঁ। সেইমতে আমি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। বিশেষকৈ আমি পুৱা ভাগত 9টা কাৰ্যসূচী আমাৰ ৰূপায়ণ হৈছে। প্ৰথমতে আছিল আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ আলোকচিত্ৰত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন। এই প্ৰধান কাৰ্যসূচী আমাৰ ছাত্ৰ মৰমৰ ছাত্ৰ পল্লৱ চুতীয়াই এই কাৰ্যসূচী ৰূপায়ণ কৰিলে। লগতে আমাৰ ইয়াৰ কাৰ্যসূচীৰ পিছত প্ৰাচীৰ পত্ৰিকা আমাৰ কাৰ্যসূচী আছিলে। এই কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিলে বিশেষকৈ আমাৰ একালৰ ছাত্ৰ আমাৰ হৰিপ্ৰসন্ন চুতীয়া। ইয়াৰ পিছত আমাৰ মুকলি সভা আৰম্ভ হয় 12টা বজাৰ পৰা। এই মুকলি সভাতে আমাৰ সভাপতিত্ব কৰে আমাৰ ৰেঙাম সোণশিৰি মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ ঘনকান্ত বৰাদেৱ। ঢকুৱাখনাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট, NEG নিউজ।